हेलो फ्रेंड्स, आज আমি সকলোকে আমাৰ এটি ছুটি ছবি এখন দেখুৱাইছোঁ। ছুটি ছবিখনৰ নাম হৈছে দুয়োৰে জীৱন কাহিনী। ইয়াত অকল আমি তিনিজনে আমি অভিনয় কৰিছোঁ। আপোনালোকে যদি চাই ভাল পায় ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব দেই। তুমি আহিলে নামে বুকুৰে খাওঁ। এয়া কোন আকৌ? বাস্কেটবল কোচিং চেণ্টাৰত এয়াচোন বৰ্ষা ৰাণী বৰুৱা। আহকচোন, এওঁ কেলেনো বাস্কেটবল কোচিং চেণ্টাৰলৈ আহিছে জানো। কি গৰম, তাতে আকৌ বলটো হেৰালে। কলৈ গ'ল জানো? ইমান দামী বলটো হেৰালে। বৰ্ষা ৰাণী বৰুৱা, হয় কওকচোন। আপোনাৰ বল লওক। আপুনি পিছে ক'ত পালে মোৰ বলটো? মই এফালে আহি আছিলো আৰু আপোনাৰ বলটো পালো। এয়া বৰ্ষা ৰাণী বৰুৱা বুলি লিখা আছে। হয়, লেখা আছে। মোৰ দেউতাই চেন্নাইৰ পৰা আনি দিছে। হেল্ল', বেছি অহংকাৰ নেদেখাবা। তুমি কোন মোক ক'বলৈ? মইনো কোন সেইটো তুমি জানি কি বিচাৰিবা? আৰু কি পাবা? ক'বলৈ ক'ত সাহস পালা? হেল্ল', মোক চিনি পোৱা? মোৰ দেউতাক কোনহে চিনি পোৱা? কোন? মোৰ দেউতা এই গোটেই পৃথিৱীখনৰ অল এৰাউণ্ড মন্ত্ৰী হয়, মন্ত্ৰী MLA। মই আকৌ মিয়া খালিফা বুলি ভাবিছিলো। এই বাদ দে, মোক চলাই নাথাকিবা। বেছি হৈছে নেকি? বেছি কথা কৈ নাথাকিবা তুমি। নিজৰ বল নিজৰ ওচৰত থোৱা। বেছি কথা ক'বলৈ নাহিবা। হেল্ল', এতিয়াচোন আকৌ ইয়ান ৰক্তিমে কি কৰিলেনো? ৰক্তিমে যে বৰ্ষা ৰাণী বৰুৱাক এনেকুৱা অৱস্থা কৰি দিলে। পিছে এতিয়া বৰ্ষা ৰাণী বৰুৱাই নিজে দেউতাকক ফোন লগাইছে। পিছে বৰ্ষা ৰাণী বৰুৱাইনো ৰক্তিমৰ বিষয়ে কি কৈছে? আহকচোন আমি কথাটো জানো। একচন। হেল্ল', দেউতা। কোৱা। তুমি জানানে আজি মোক বাস্কেট চেণ্টাৰ ল'ৰাই ইমান বেয়া কৰি কৈছে। তুমি কি কৰি আছা দেউতা? তোমাৰ অকণমান পান্য জ্ঞান নাই নেকি দেউতা? তোমাৰ সিমান কাৰণে মাথাত মাল নাই নেকি তোমাৰ? তুমি ইমান কি মন্ত্ৰী তুমি? শুনা মই কাম কৰি আছো। পিছে কি ল'ৰাটা কি কৰিলেনো? মই নাজানো। মোক এতিয়া তুমি আহা বুলি কৈছো। বাস্কেট চেণ্টাৰলৈ নিওঁ, বাস্কেট চেণ্টাৰলৈ তুমি আহা। পিছে ল'ৰাটোৰ নামটো কিনো? ৰক্তিম বৰুৱা। ৰক্তিম বৰুৱা? ছোৱালী তুমি তাৰ লগত নালাগিবা। সি ইমানেই ডাঙৰ মানুহ। নাজানো, তুমি ফোন কাটা আৰু পটাপট আহা। ছোৱালী তুমি তাৰ লগত নালাগিবা। তুমি তাৰ লগত পাংগা নল'বা। মই নামানো। তুমি আহা বুলি কৈছা, তুমি আহা। ফোন কাট। হ'ব, আহি আছো ঠিকে। হেল্ল', তোমাৰ কাৰণে মোক এতিয়া MLA পৰা আঁতৰাই দিলে।
বৰষুণে মুখ ধুই থৈ গ'ল এজাক সুবাসে মুখ চুই থৈ গ'ল কোমল কোমল তোমাৰ ওঠৰ পৰশে সজল সজল তোমাৰ চকুৰ মৰমে পাগল 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 কৰি গ'ল কোমল কোমল তোমাৰ ওঠৰ পৰশে সজল সজল তোমাৰ চকুৰ মৰমে পাগল 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 কৰি গ'ল এতিয়া কলৈ যাওঁ তোমাকে ক'তে নুপাওঁ এজাক বৰষুণে মুখ ধুই থৈ গ'ল পিছে সি কৈছিলে মোক লাহেকে মাৰিব ইমান বেয়াকে মাৰিব লাগে নে বাৰু লগৰটোক হেই যাওঁগে আৰু এই কণতে আমাৰ কাহিনীটো শেষ হয় ৰিয়ান ৰক্তিম বৰুৱা গুচি যায়গৈ আৰু বৰষাৰাণী বৰুৱাও গুচি যায়গৈ এয়াই আমাৰ কাহিনীৰ শেষ খণ্ড ধন্যবাদ হেল্ল' ফ্ৰেণ্ড আজি আমি আপোনালোক সকলোকে স্বাগতম জনাবলৈ লৈছোঁ নিবেদন আছামিজ এণ্টাৰটেইনমেণ্টলৈ আমি আপোনালোকৰ মাজলৈ এটি সৰু কাহিনী আগবঢ়াইছোঁ সেয়েহে কাহিনীখনত যদি অকণমান ভুলভ্ৰান্তি হয় ক্ষমা কৰিব আৰু এয়ে আমি আশা কৰিছোঁ যে আপোনালোক সকলোৱে আমাৰ নিবেদন আছামিজ এণ্টাৰটেইনমেণ্টত লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে যেন ধন্যবাদ